বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰায় 8 কিলোমিটাৰমান নিলগত বহু পুৰণিকলীয়া এটি জনপ্ৰিয় মন্দিৰ নামেৰে পৰিচিত বিশ্বনাথ মন্দিৰ। আৰু এই মন্দিৰৰ কাষতে এখনি মনোৰম দৃশ্যৰে ভৰা ব্ৰহ্মপুত্ৰ ভৰোণ হৈ থকা নদী, আৰু নদীৰ সিটোপাৰে দেখা পাইছোঁ এখনি পাৰ্ক আৰু হনুমান মন্দিৰ আছে বুলি জানিব পাৰিছোঁ। আৰু এই নদীৰ কাষত দেখিবলৈ পাইছোঁ নাও, ফেৰী। আৰু এই বিশ্বনাথ মন্দিৰৰ ঠিক কাষতে আছে ভালুক মন্দিৰ, গণেশ মন্দিৰ, দেৱী দুৰ্গা মাতা মন্দিৰ। আৰু এই ভৰোণ হৈ থকা ব্ৰহ্মপুত্ৰৰ মনোৰম দৃশ্যৰ অভাগৰ মাজভাগত দেখিছোঁ মহাদেৱ বাবাৰো এটি মূৰ্তি অৱস্থিত। সঁচাকৈ বহু মনোৰম এই ভৰা নদী। কেতিয়াবা সময় পালে আপোনালোকেও নিশ্চয় এপাক আহিবচোন এই সুন্দৰ প্ৰতিচ্ছবি উপভোগ কৰিবলৈ। ময়ো খন্তেক মানৰ কাৰণে কৰ্মসূত্ৰে আহিবলৈ সুবিধা পাইছিলোঁ।